Hello everyone, মই নিহাৰণী নীতিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোবোৰ ভালে আছে। মোৰো ভালেই। আজি 24 নৱেম্বৰ আঘোণৰ 7 তাৰিখ। এই দিনটো আজিৰ দিনটো মোৰ কাৰণে বৰ বিশেষ দিন। কাৰণ আজিৰ দিনটোতে মই এই মৰতৰ অপৰূপ সৌন্দৰ্যৰ মাজলৈ আহিছিলোঁ। প্ৰথম চকু মেলিছিলোঁ মোৰ মা দেউতাৰ কোলাত। জন্মদিন বুলি প্ৰত্যেক আপোন মানুহবোৰে প্ৰত্যেকজনেই মৰম দিছে, আশীৰ্বাদ দিছে। বহুত সুখী মই আজি, ইমানবোৰ মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ। ময়ো যিমানখিনি পাৰিছোঁ মেছেজ কৰি ধন্যবাদ জনাইছোঁ সকলোকে। একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ ইমানবোৰ মৰম মোক আজিৰ দিনটোত দিয়াৰ বাবে। ইমানবোৰ শুভাকাংক্ষী আছে। আজিৰ দিনটোত মই গম পাইছোঁ বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে, শুভকামনা জনাইছে, মনৰ আশা পূৰ হ'বলৈ কৈছে। একদম বহুত হেপী মই আজি, ইমানবোৰ শুভাকাংক্ষী দেখি ময়ো ধন্যবাদ জনাইছোঁ সকলোকে অন্তৰৰ পৰা। আৰু অজানিতে যদি কোনোবা ৰৈও গৈছে, কাৰোবাক ধন্যবাদ ক'বলৈ ৰৈও গৈছে, তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদিয়ে মই সকলোলৈকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আগলৈও মোক এনেদৰে মৰম দি যাব, আশীৰ্বাদ কৰি যাব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি ভাবোঁ। আৰু আজি জন্মদিন বুলি বৰ বেছি একো প্ৰস্তুতি নাই মানে আগৰ নিচিনাই আৰু দিনবোৰ গৈছে, যেনেকৈ আগৰ দিনবোৰ তেনেকৈয়ে আজিৰ দিনটো যাব। বৰ বেছি একো আয়োজন নাই, বৰ বেছি মানে আয়োজন একেবাৰেই নাই। আগৰ নিচিনাকৈ ঘৰত দেউতা আৰু মইহে আছোঁ বাৰু এতিয়া। দেউতা স্কুল গ'ল, তাৰপিছত ঘৰত কাম লাগি আছে মানুহবোৰে। তাকে ভাবিছোঁ আজি জন্মদিন বুলি তেওঁলোকৰ কাৰণেই মই কিবা এটা বনাওঁ। বহুত দিন হ'ল মায়ে বনোৱা মুঠিয়া পিঠা খাই থাকোঁ, আৰু বহুত দিন হ'ল খাবলৈ পোৱা নাই এতিয়া। সেয়ে ভাবিলোঁ ময়ে ট্ৰাই কৰি চাওঁ। জন্মদিন বুলি নহয় আচলতে, মুঠিয়া পিঠা খাবলৈ মন গৈয়ে আছিল। সেইকাৰণে ভাবিলোঁ আজি বনাওঁ আৰু মিস্ত্ৰী দাইহঁতকো খুৱাওঁ মই মোৰ হাতেৰে বনোৱা কিবা এটা আজিৰ দিনটোত। তাকে ভাবি মই মুঠিয়া পিঠা বনাবলৈ সাজু কৰিছোঁ। তেনেহ'লে গাইজ ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। মই কেনেকৈনো মুঠিয়া পিঠা বনাই খাম সেই সকলোবোৰ প্ৰক্ৰিয়া আপোনালোকক দেখাম। সকলোৱে জানেই মুঠিয়া পিঠা কেনেকৈ বনায়, তথাপিও মই কেনেকৈ বনাইছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সেয়েহে দেখাম আৰু আপোনালোকক। আৰু আপোনালোকে কেনেকৈ বনায় সেইটো মোক জনাব কমেণ্ট বক্সত, ঠিক আছে? তেনেহ'লে ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। ৰ'ব দেই, তাৰ আগতে আপোনালোকক কওঁ, মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ অলপো নাপাহৰিব। তেনেহ'লে ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। মই এতিয়া অলপ পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়িখিনি ভাজি ল'ব লাগিব, ভজা পিঠাগুড়ি ল'ব। তাৰপিছত মই ভজা নাৰিকল অলপ মিক্স কৰিছোঁ। ইয়াতে মই এতিয়া অকণমান ঘি মিহলাই দিছোঁ। আৰু চেনি পৰিমাণত লৈ মিহলাম। এতিয়া মই গোটেইখিনি ফেনাই ল'ম ভালদৰে। ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া মই এইখিনি।
মিক্স কৰি হৈ গ'ল। এতিয়া মই অকণমান কেনে পানী মিক্স কৰি ল'ম, লাড়ু বনাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে পানীৰ ঠাইত গাখীৰো ল'ব পাৰে। আৰু এইফালে গেছ অন কৰি মই পানী উতলিবলৈ কেৰাহীত পানী দি দিছোঁ।